Hello friends, আজি মই আপোনালোকলৈ লৈ আহিছো চিলি পনীৰৰ এটা একেবাৰে সহজ ৰেচিপি আৰু তাৰ কাৰণে কি লাগিব এয়া দেখিছে আপোনালোকে স্পেশালি লাগিব পনীৰ এনেকৈ মই কাটি লৈছো আৰু খুব ডিলিশিয়াস হ'ব খাবলৈ যেহেতু পনীৰ চিলি পনীৰৰ ৰেচিপি বহু কেইটা আছে কিন্তু এটো একেবাৰে সহজতে হ'ব লগা গতিকে আহকচোন আৰম্ভ কৰো এয়া চাওক মই এনেদৰে পিয়াজ ক্যাপসিকাম ডাঙৰ কাটি লৈছো আৰু এনেদৰে দীঘলকৈ পনীৰ লৈছো এয়া চাওক এটা মিক্সিং বাউলত দীঘলকে কাটি লোৱা পনীৰ তাৰ পিছত আদা নহৰু পেষ্ট অকনমান সয়া সস 1 চামুচ মান চিলি সস 1 চামুচ অকনমান নিমখ আৰু জালুকৰ গুৰি আধা চামুচ এনেকে দি মিক্স কৰি লৈছো এয়া দেখিছে আৰু এইখিনি 10 মিনিটলৈ এনেদৰে থৈ দিম তাৰ পিছত আন এটা বাটিত ডাঙৰ চামুচৰ 2 চামুচ কৰ্নফ্লোৰ আৰু অকনমান পানী লৈ মিক্স কৰি লৈছো পিছলৈ এই মিক্সাৰখিনি একচুয়ালি অকমান পাতল কৰি লম এতিয়া এনেকৈ খালি মিক্স কৰি থৈ দিছো আৰু এখন প্যানত অলপ ৰিফাইন্ড অইল লম আৰু এই মেৰিনেট কৰি থোৱা পনীৰখিনি অকনমান 1 চামুচ 2 চামুচ মান কৰ্নফ্লোৰ দি লৈছিলো আৰু এনেদৰে গুটেখিনি মিক্স কৰি পনীৰখিনি ফ্ৰাই কৰি লম কম তেলত আৰু আপোনালোকে ইচ্ছা কৰিলে কৰ্নফ্লোৰত ভালকে লেটিয়ায়ো ভাজিব পাৰে কিন্তু বৰ ডাঠ লাগে যাৰ কাৰণে বহুতে ভাল নাপায় এই কাৰণে মই একেবাৰে লাইট লেয়াৰ এটা দিছো আৰু এনেকৈ ফ্ৰাই কৰি লৈছো তাৰ পিছত এই তেলখিনিতে মই কাটি লোৱা ডাঙৰকে কাটি লৈছিলো পিয়াজ দি দিছো আৰু ক্যাপসিকাম আৰু কেঁচা জলকীয়া এনেদৰে কাটি লৈছিলো গুটেখিনি এতিয়া ফ্ৰাই কৰি আছো আৰু ইয়াতে মই দিছো অলপমান নহৰু অকনমান কেঁচা নহৰু দি দিছো জাস্ট ফ্লেভাৰটো ভাল আহাৰ কাৰণে আৰু এনেদৰে মিক্স কৰি আছো আৰু এনেদৰে ফ্ৰাই কৰিছো এই তেলখিনিতে চাই লব গেছত কৰিলে মিডিয়াম টু লো আপোনালোকে ৰাখিব পাৰে আৰু এইটো চাওক অল পাৰপাস সেছনিং বুলি এটা আহে হেতু মই দিছো এটো অপচনেল হয় আপোনালোকে আপোনালোকৰ তাত যিখিনি থাকে সেছনিং যদি কিবা বেলেগো আছে দিব পাৰে আৰু এনেকৈ মই 1 পৰা 1.5 চামুচ সয়া সস দিছো আৰু এনেদৰে ভাজি আছো আৰু যেহেতু চিলি পনীৰ বহুতে খাই ভাল পায় আৰু সোৱাদ অনুসৰি নিমখ দিলো আৰু এই যে কৰ্নফ্লোৰ মিক্স পানীখিনি লৈছিলো তাতে আৰু অলপ পানী দি এনেদৰে পাতল কৰি অকমান ঢালি দিছো বেছি গুটা নিদিব নহলে গ্ৰেভিটো বেছি গুটা হৈ যাব ঠাণ্ডা হোৱাৰ পিছত সেইকাৰণে অকমান পাতল কৰি দিব মই পাতল কৰি লৈছিলো আৰু ইয়াতে পনীৰখিনিও দি দিছো একেবাৰে সহজ ৰেচিপি মই বৰ বেছি মানে দীঘলীয়া কৰিব খোজা নাই যেহেতু সহজতে আপোনালোকে বনাই খাব পাৰে আৰু বৰ বেছি কৰ্নফ্লোৰ লেয়াৰটো ডাঠ হলেও বহুতে ভাল নাপায় সেইকাৰণে মই একদম লাইট কোটিং এটা দি ফ্ৰাই কৰিছিলো পনীৰখিনি এয়া চাওক প্ৰায় ৰেডি হৈ গৈছে আৰু ইয়াতে ডাঙৰকে কাটি লোৱা বিলাহীও মই দি দিছো খুব সুন্দৰ হয় খাবলৈ আপোনালোকে আপোনালোকৰ গেষ্ট আহিলেও বনাই খাব পাৰে আৰু খুব কম সময়তে হৈ যায় চিলি পনীৰৰ আৰু বহু কেইটা ৰেচিপি আছে পিছলৈ মই পুৰা ৰেষ্টুৰেন্ট ষ্টাইল চিলি পনীৰ ৰেচিপিও লৈ আহিম কিন্তু এটো একেবাৰে ধুনীয়াকৈ হাইজিনিক বুলি ক'ব লাগিব আৰু খুব ধুনীয়াকৈ সহজতে আপোনালোকে বনাই খাব পৰা চিলি পনীৰ ৰেডি হৈ গৈছে আৰু ইয়াতে মই অকনমান নেকে হোৱাইট তিল যোনটো আহে বগা তিল হেতু মই ছটিয়াই দিছো খাবলৈ যাতে ভাল হয় আৰু এয়া চাওক ৰেডি হৈ গৈছে আৰু খুব ধুনীয়া হৈছে খাই পেলাই টেষ্ট কৰি জনাব বনাই কেনেকুৱা পালে আৰু আজিৰ ৰেচিপি আমাৰ ইমানেই আছিল পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে বাই বাই